সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড.सन বড়ো ডাঙৰীয়াৰ বিয়োগত আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ এই আমি কোনো ভবা নাছিলে যে তেখেতে এনেধৰণে আমাক এৰি থৈ গুচি যাব। অসম সাহিত্য সভাৰ লগত মই যেতিয়াৰ পৰা অসম সাহিত্য সভাৰ লগত জড়িত, আজি প্ৰায় 15-20 বছৰ আগৰ পৰাই আমি তেখেতক লগ পাইছোঁ। তেখেতে যেতিয়া ৰিজাৰ্ভ বেংকত চাকৰি কৰিছিল, মোৰ মামাও তাত চাকৰি কৰিছিল, সেই সূত্ৰে মোৰ তেখেতৰ পৰিচয়। তাৰপিছত সাহিত্য সভাৰ মজিয়াত আমি একেলগে কাম কৰিছোঁ। তেওঁ যেতিয়া প্ৰাক্তন সভাপতি আছিলে, তেতিয়া সভাপতি থকা সময়ত আমাৰ কমলাকান্ত মুছাহাৰী, কমলা দা ছেক্ৰেটাৰী আছিলে, আৰু মই আছিলোঁ তেতিয়াও গুৱাহাটী কাৰ্যালয় সম্পাদক। আৰু সেই সময়ত আমাৰ সভাপতি আছিলে এবাৰ ধ্ৰুৱজ্যোতি বৰা ছাৰ, আৰু তাৰপিছত আমাৰ ডক্টৰ পৰানন্দ ৰাজবংশী। এই বড়ো সাহিত্য সভা বা অসম সাহিত্য সভাই আমাৰ অসম চৰকাৰৰ পৰা যি আমাক এটা পুঁজি যোগান ধৰিছে, কৰ্পাছ ফাণ্ড, যিটো ফাণ্ডৰ সুতৰ হাৰেৰে আমি বিভিন্ন ধৰণৰ পঢ়া শুনা, লিখা মেলা, আমাৰ গল্প সাহিত্য, উপন্যাসৰ কিতাপ আদি প্ৰকাশ কৰাৰ ক্ষেত্ৰত সেই যিটো আমি মুভমেণ্ট বা আমি যি ধৰণে চৰকাৰৰ ওচৰত যোগাযোগ কৰিছিলোঁ, সেই সময়ত ড.सन বড়ো ছাৰ, কমলাকান্ত মুছাহাৰীয়ে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছিলে। আৰু সেই সময়ত আমিও আছিলোঁ। 2018 চনত আমি অত্যন্ত ব্যথিত, আৰু তেখেতৰ যিটো চিন্তা চৰ্চা যে ভাষা সাহিত্যৰ উন্নয়নৰ কাৰণে তেওঁ যি ধৰণে কাম কৰিছিল, অসম সাহিত্য সভাৰ লগত সংপৃক্ত হৈ আছিল। তেখেতে আনকি অ' মোৰ আপোনাৰ দেশ গীতটো বড়ো ভাষালৈ তেখেতে অনুবাদ কৰিছে। কেইবাখনো অসমীয়া গ্ৰন্থও তেওঁ ৰচনা কৰিছে। বড়ো ভাষাটো আছেই, তেখেতে লিখিছিলেই। আৰু সিদিনা যোৱা 1 জানুৱাৰী, আমাৰ এই 2026 চনৰ 1 জানুৱাৰীৰ দিনাখন অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ আমাৰ ভগৱতী প্ৰসাদ বৰুৱাসমানৰ যিটো বাকৰি, তাত এটা আমাৰ একাংশ অনুষ্ঠান আৰু আমি গুৱাহাটী কাৰ্যালয় লগ হৈ সেই ঘাঁহনিত কবিতা বুলি এটা অনুষ্ঠান বহু বছৰ ধৰি হৈ আছে, সেইটো দীঘলী পুখুৰীৰ পাৰত। কিন্তু দীঘলী পুখুৰীত এতিয়া এই মানে আমাৰ যে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, সেইকাৰণে এইবাৰ সেইটো আমি আমাৰ বাকৰিত কৰিলোঁ সাহিত্য সভাৰ। আৰু তাত ড.सन বড়ো ছাৰে আমাৰ অধ্যক্ষতা কৰিছিলে, গংগাৰাম ৰামচিয়াৰী আছিলে, আমাৰ ৰত্নেশ্বৰ বসুমতাৰী ডাঙৰীয়া আছিলে, লগতে আমিও আছিলোঁ। আমাৰ আলোক প্ৰকাশন বিভাগৰ এগৰাকী আমাৰ অধিকাৰী, আলোক অধিকাৰী, তেওঁ আছিলে। গতিকে আৰু আনিছুজ্জামান, আজি তেখেতেও অসুস্থ, তেখেতেও আমাৰ নাৰ্ছিং হোমত ভৰ্তি হৈ আছে, চিকিৎসাধীন হৈ আছে। কিন্তু সেইদিনাখন আনিছুজ্জামানকৰ পৰা আৰু ড.सन বড়ো ডাঙৰীয়াৰ পৰা আদি কৰি সকলো কবি সাহিত্যিক তাত একত্ৰিত হৈছিল 1 জানুৱাৰীৰ দিনা। আৰু সেইদিনা আমি বহু কথাই পাতিছিলোঁ যে অসম সাহিত্য সভাৰ মজিয়াত এসময়ত অসম সাহিত্য সভাৰ সভাপতি আছিলে সীতানাথ ব্ৰহ্মচৌধুৰী। সীতানাথ ব্ৰহ্মচৌধুৰীৰ নিচিনা প্ৰজ্ঞাশীল ব্যক্তিসকলৰ কাৰণে আজি হয়তো অসম দেশখন, আমাৰ অসম ৰাজ্যখনেই স্বীকৃতি পাইছিল। কাৰণ সেই সময়ত সকলোৱে অসমীয়া ভাষাক কৈছিলে মূল ভাষা হিচাপে, আৰু বাকীবোৰ ভাষা আছিলে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ যি যেনেকৈ সুঁতি থাকে, নদী থাকে, অন্যান্য উপনদী থাকে, তেনেকুৱাকৈ বড়ো, কাৰ্বি, তিৱা, ৰাভা, মিচিং, দেউৰী, এইবিলাক হৈছে আমাৰ উপনদী। আৰু ব্ৰহ্মপুত্ৰখন হৈছে অসমীয়া ভাষাটো বুলি ক'ব পাৰোঁ, ব্ৰহ্মপুত্ৰ নদীখন। গতিকে ব্ৰহ্মপুত্ৰ নদী, এই উপনদীসমূহ যদি নোহোৱা হৈ যায়, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰ নদীৰ অস্তিত্ব নাই। আৰু ঠিক তেনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ অস্তিত্ব নহ'ব যদি এই উপনৈসমূহে আমাক সহায় নকৰে। গতিকে আমি ইটোৰ লগত সিটো ভাষা সংক্ষিপ্ত। অসমীয়া ভাষাৰ প্ৰায় 60% আমাৰ অন্যান্য জাতি, জনগোষ্ঠী, জনজাতীয় ভাষাৰ পৰা মানে আমি ব্যৱহাৰ কৰা। সেইধৰণে বৃহৎ অসমীয়া ভাষাটো গঠন হৈছে, বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে। আৰু এই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাৰ সেই সময়ৰ কাণ্ডাৰীসকলৰ লগতে আজিলৈকে কিন্তু ড.सन বড়ো ডাঙৰীয়াই সেই পতাকাখন, সেই ধ্বজাখন উৰুৱাই আছিলে। আৰু এই যিটো আমাৰ যিটো মানে বন্ধুত্ব বা আমাৰ মিলন, এই বন্ধুত্ব মিলনেৰে আমি ভাৰতবৰ্ষত এটা প্ৰতিষ্ঠিত এখন প্ৰদেশ হিচাপে আমি আজি থিয় হৈ থাকিব লাগিব। সেই ক্ষেত্ৰত ড.सन বড়ো ডাঙৰীয়াৰ বা কমলাকান্ত মুছাহাৰীকে প্ৰমুখ্য কৰি যিসকল বৰ্তমানৰ ব্যক্তি, আমাৰ আজিৰ দিনৰ সম্পাদক, তেওঁৰ লগতো আমাৰ চিনাকি ভাল। ঠিক তেনেকৈ আগৰ ব্যক্তিসকলেও আমাৰ লগত অতি সুন্দৰভাৱে ঘনিষ্ঠতা সম্পৰ্ক ৰক্ষা কৰিছিল। মাজে মাজে ৰাজনৈতিক কাৰণত আমাৰ মাজত কিছুমান বিষবাস্ত্ৰ যদিও সোমাইছিল, আমি পুনৰ একত্ৰিত হৈ একেধৰণে যদি আগবাঢ়ি যাওঁ, তেতিয়া আমি বহিঃশত্ৰু বা আমাৰ যিবিলাক ভাষাৰ ক্ষেত্ৰতো যি
বহিৰাগত শত্ৰুৱে আমাক কিছুমান বিভিন্ন ধৰণে ব্যাঘাত জন্মাবলৈ বা আমাৰ উন্নতিত বাধা দিবলৈ চেষ্টা কৰে, আমি তাক প্ৰতিহত কৰিব পাৰিম। আৰু অসমৰ জাতি জনগোষ্ঠীসকলৰ মাজত জীয়াই থকা বিভিন্ন ধৰণৰ লোকসংগীত, লোককলা, লোক পৰম্পৰা এইবোৰ আমি সংগ্ৰহ কৰি আজি আপোনালোকে দেখিলে যে এই শৱদেহটোৰ সন্মুখত শৱদেহটো আহি পোৱাৰ লগে লগে কি সুন্দৰকৈ এটা প্ৰাৰ্থনা সংগীত গোৱা হৈছে। এই প্ৰাৰ্থনা সংগীতৰ যিটো ধাৰা, এইটো অকল বড়োসকলৰ মাজতে নহয়, মই অলপ গৱেষণা কৰি আছোঁ এই ক্ষেত্ৰত, যেনেকৈ ধৰক কাৰ্বিসকলৰ মাজতো আছে। চেৰন পাই নেকি বুলি এটা শব্দ তেওঁলোকে কয়, তেওঁলোকৰ মহিলাসকলো আহি এনেকৈ সুন্দৰকৈ এটা সংগীত গায়। ঠিক তেনেকৈ ৰাভাসকলৰ মাজতো আছে, ৰাভাসকলৰ এইটো সংগীতক কয় থান ফাকৰি বুলি। গতিকে এই যিবিলাক সুৰ, এই সুৰটো আজি এওঁলোকে ধৰি ৰাখিছে। এইবোৰ মই সুধিছিলোঁ এজনক যে এই সুৰবিলাক আপোনালোকে লিখিত ৰূপত প্ৰকাশ কৰিছেনে নাই। তেখেতে ক'লে যে লিখিত নহয়, এইটো পৰম্পৰাভাৱে চলি আহিছে, কিন্তু এইটো পৰম্পৰা, এইটো মৌখিক সাহিত্য হৈ আছে। গতিকে আমি ইয়াক লিখিত সাহিত্যৰ ৰূপ দি ইয়াক বড়োৰ পৰা অসমীয়ালৈ বা ইংৰাজীলৈ বা হিন্দীলৈ অনুবাদ কৰি বিশ্ব সাহিত্যৰ পিনে আগবঢ়াই দিলে আমাৰ এই অসমীয়া ভাষা সমৃদ্ধ হ'ব আৰু অন্যান্য বড়ো, কাৰ্বি, মিচিং, তিৱা সকলো ভাষা সমৃদ্ধশালী হ'ব। গতিকে এনেধৰণৰ যৌথ আমি সাহিত্যৰ ক্ষেত্ৰত যৌথভাৱে আগবাঢ়িব লাগিব। আমাৰ ভাৰতবৰ্ষত বা মানে অসমত উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 276টা ভাষা আছে। এই 276 লেংগুৱেজত কেইটামানহে স্বীকৃতি পাইছে। অসমত মাত্ৰ 3টা ভাষা, বড়ো, অসমীয়া আৰু বঙালী। গতিকে বাকী অন্যান্য ভাষাবিলাকৰ ক্ষেত্ৰতো আমি যদি একেধৰণৰ পদক্ষেপ লৈ আমি যদি একেধৰণে আগবাঢ়ি যাওঁ, আৰু আমি চৰকাৰকো ধন্যবাদ জনাব লাগিব যে চৰকাৰে এনেদৰে স্বীকৃতিপ্ৰাপ্ত ভাষা আমাৰ সাহিত্য সংগঠনবিলাকক আৰ্থিকভাৱে সহায় কৰিছে। ৰাভাসকলেও এই ক্ষেত্ৰত কাম কৰি আছে, অসম সাহিত্য সভায়ো কাম কৰি আছে, বড়ো সাহিত্য সভায়ো কাম কৰি আছে। কিন্তু মই ভাবোঁ তৰেণ বড়োৰ প্ৰয়াণে আমাক এখোজ থমকি ৰ'লোঁ আমি, যদিও অন্যান্য আমাৰ কাণ্ডাৰীসকলে নিশ্চয় এই ক্ষেত্ৰত আগুৱাই লৈ যাব, তেখেতৰ সপোনক বাস্তৱায়িত কৰিব। এইখিনিয়ে মই তেখেতৰ পৰিয়ালৰ আটাইকে মানে তেখেতৰ আত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ, লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।